নমস্কাৰ বন্ধুসকল, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 26 জানুৱাৰীৰ দিনা পুৱা সকলোকে শুভেচ্ছা জনাই আমি এটা পিকনিক খাবলৈ বুলি ওলাই গ'লোঁ আৰু আমি আহিছোঁ নিমাতী ৰোডত থকা হাতীশাল ইকো কেম্পলৈ বুলি। হাতীশাল ইকো পাৰ্ক আছে নিমাতী ৰোডত। হাতীশাল ইকো পাৰ্ক হৈছে এটা পিকনিক প্লেচ য'ত সকলোৰে বাবে পিকনিক খাবলৈ এখন ধুনীয়া ঠাই। আৰু আহি আমি সেই পিকনিক প্লেচত উপস্থিত হ'লোহি। যাবলৈ ৰাস্তাটো বেয়া হ'লেও তাত পোৱাৰ পাছত কিন্তু সেই বেয়া ৰাস্তাটোলৈ মনতেই নপৰে। আমি আমাৰ বয় বস্তুবোৰ গাড়ীৰ পৰা নমাই এডোখৰ নিৰ্দিষ্ট ঠাই ঠিক কৰি ল'লোঁ। আমাৰ ব্ৰেকফাষ্টটো ব্ৰেড, বাটাৰ, জাম এণ্ড এগেৰে আৰম্ভ কৰিলোঁ। চাৰিওকাষে কেৱল সেউজীয়া গছ, সেউজীয়া বননি আৰু দূৰৈত হ্ৰদৰ প্ৰাণীৰ কোমল শব্দ শুনিবলৈ পোৱা যায়। ব্ৰেকফাষ্ট কৰাৰ পাছত আমাৰ কাৰিকৰে খানা বনোৱা আৰম্ভ কৰি দিলে। খানাত আছিল ছাগলী মাংস, মাছ আদি সকলোবোৰ। খানা যিহেতু কাৰিকৰে বনাই আছে, সেইবাবে আমি ভাবিলোঁ অলপ ফুৰিয়ে আহোঁগৈ। এৰিয়াটো বহুত ডাঙৰ হয়, সেয়ে আমি ফুৰিবলৈ বুলি ওলাই গ'লোঁ। সৰু সৰু ল'ৰা-ছোৱালীবোৰে খেলিবলৈ বহুত সুবিধা আছে। আজিকালি ল'ৰা-ছোৱালীবোৰৰতো খেলিবলৈ সময়েই নাথাকে, এনেকৈ ওলাই আহিলে তাহাঁতেও বহুত ফূৰ্তি পায়। ল'ৰা-ছোৱালীৰ সুখতেই জানো ডাঙৰৰ সুখ নহয়? আপোনালোকেও যদি নিজৰ ল'ৰা-ছোৱালীলৈ এনেকৈ আহে তেন্তে আপোনালোকেও বহুত ভাল পাব। ফুৰি মেলি আহিলোঁ আৰু আমাৰ খানাও ৰেডি হ'ল আৰু সকলোবোৰ খোৱাত বহিল। আমাৰ খানা খোৱা হৈ গ'ল আৰু শেষত সকলোৱে নাচ গানেৰে বিদায় লৈ সকলো ঘূৰা-ঘূৰি হ'ল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ব্লগত পুনৰ লগ পাম। ধন্যবাদ।
মুখাটো দেখিবলৈ ধুনীয়া কাজিৰঙা বৰ ধুনীয়া দেখিবলৈ ধুনীয়া চাদৰৰে আঁচলখন তাৰি টানি বান্ধি ল'বা